নমস্কাৰ আপুনি চাই আছে Sach The Reality ষ্টুডিঅ'ত মই পৰিস্মিতা এই মুহূৰ্তত লৈ আহিছো ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকে লাভ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ উপহাৰ ছটাকৈ বৃহৎ উপহাৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ কৃষকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৃষকসকললৈ লৈ আহিছে আহাৰ বতৰা কঢ়িয়াই লৈ আহিছে কি উপহাৰ লাভ কৰিব আমি এই মুহূৰ্তত খবিস্তাৰে লৈ অনাৰ চেষ্টা কৰিছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে ভাল খবৰ জনাই যোৱাৰ চেষ্টা কৰিছো কৃষকসকলে লাভ কৰিব বছৰি 11,000 টকাৰ সাহায্য অসমৰ কৃষকলৈ ছটা ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী সৰকাৰ গঠন কৰিয়ে কৃষকসকললৈ ভাল খবৰ দিলে হিমন্ত বিশ্ব শৰ্মাই আমি জনাই গৈছো যোগ্য কৃষকলৈ বছৰি 11,000 টকাৰ সাহায্য কৃষকলৈ ফসল বীমাৰ সুবিধা প্ৰদান কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য আমি মুহূৰ্তত জনাই গৈছো প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধি তা ডাঙৰ খবৰ 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ ৰাজ্যৰ যিসকল কৃষক আছে সেই কৃষকসকলৰ বাবে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো এটা ভাল খবৰ কৃষকসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ উপহাৰ দিছে সৰকাৰ গঠন কৰাৰ পাছতে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লোৱাৰ পাছতে এতিয়া কৃষকলৈ লৈ আহিছে আহাৰ বতৰা লৈ আহিছে যোগ্য কৃষকে বছৰি লাভ কৰিব 11,000 টকাৰ সাহায্য ফসল বীমাৰ সুবিধা লাভ কৰিব কৃষকলৈ ফসল বীমাৰ সুবিধা কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধি 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য আমি এই মুহূৰ্তত প্ৰতিগৰাকী দৰ্শকক সবিশেষ জনাই যোৱাৰ চেষ্টা কৰিছো ৰাজ্যৰ যিসকল কৃষক আছে সেই কৃষকসকলৰ বাবে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ সোণালী সুযোগ লাভ কৰিব ৰাজ্যৰ কৃষকসকলে জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক যে যোগ্য কৃষকলৈ বছৰি 11,000 টকাৰ সাহায্য ফসল বীমাৰ সুবিধা কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থনৰ মূল্য প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধি প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধিত বিশেষভাৱে সহায় কৰিব 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য আৰু দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান এই মুহূৰ্তত আমি ৰাজ্যৰ যিসকল কৃষক আছে সেই কৃষকসকলক জনাই যোৱাৰ চেষ্টা কৰিছো কৃষকসকলৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঢ়িয়াই আনিছে আহাৰ বতৰা কঢ়িয়াই আনিছে বৃহৎ উপহাৰ ছটাকৈ বৃহৎ উপহাৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তত জনাই গৈছো প্ৰতিগৰাকী দৰ্শকক যোগ্য কৃষকসকলে লাভ কৰিব 11,000 কৈ টকা লাভ কৰিব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিগৰাকী দৰ্শকক জনাই যোৱাৰ চেষ্টা কৰিছো যোগ্য কৃষকে বছৰি 11,000 টকাৰ সাহায্য ফসল বীমাৰ সুবিধা কৃষকলৈ অধিক শক্তিশালী ন্যূনতম সমৰ্থন মূল্য প্ৰযুক্তি চালিত কৃষি ব্যৱস্থাৰ উৎপাদন বৃদ্ধি 10 লাখ মেট্ৰিক টন মৎস্য উৎপাদনৰ লক্ষ্য দুগ্ধ হাঁহ কুকুৰা গাহৰি পালনেৰে গ্ৰাম্য সমবায়লৈ অৱদান এই মুহূৰ্তত আমি জনাই গৈছো ৰাজ্যৰ কৃষকসকলৰ বাবে দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পাছতেই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লৈ আহিছে আহাৰ বতৰা লৈ আহিছে প্ৰতিগৰাকী দৰ্শকক সবিস্তাৰে জনাই যোৱাৰ চেষ্টা কৰিছো বৃহৎ উপহাৰ লাভ কৰিব মুখ্যমন্ত্ৰীৰ বৃহৎ উপহাৰ লাভ কৰিব ৰাজ্যৰ লাখ লাখ কৃষকে